এতিয়া ভাত খাম বুলি ভাবিছোঁ কিন্তু এটা আইটেম বনাম বুলি ভাবিছোঁ এইটো মানিমুনি পাত আমাৰ ধ্ৰুৱই ধুই আছে এতিয়া এইটো খালে আমাৰ কি উপকাৰ হয় ধ্ৰুৱ কণ শাক শৰীৰটো ঠাণ্ডা ৰাখে হা শৰীৰটো ঠাণ্ডা নহ'লে গৰম দিনতে খাব লাগিব এইটো কিবা ভিটামিন চিটামিন নাপায় নেকি ইয়াত আছে সেইটো এই চোতালত বেৰেণ্ডা কিনাৰত দেখা পোৱা নাই নেকি এইটো কিনি আনিছে যে 20 টকা দি কিনি আনিছে এই চোতালতে নালা কিনাৰত বহুত আছে এতিয়া আদা নহৰু খুন্দি আছে এইটো তাৰপিছত এইটো দিব জলকীয়া এইখিনি চাচোন ইয়াত পানীটো চকুত লাগিব বুলি চাচোন চশমা পিন্ধিছে জলকীয়া চকুত লাগিলে কি হ'ব আমাৰ কুকমেনটো হেণ্ডচাম আছে এইখিনি চাচোন জলকীয়া যদি চকুত পৰে জ্বলিব এইটো কাৰণে চশমা পিন্ধি লৈছে আমাৰ কুকমেন দুজনে খুন্দি খুন্দি ভাগৰে লাগি গ'ল তই খা চাচোন ধ্ৰুৱ অলপ টেষ্ট কৰচোন মজা মজা নেকি দেচোন মই অলপ টেষ্ট কৰিম অঁ মজা আছে আপোনালোকেও বনাব কেঁচাকৈ বনাব কিন্তু আমি বইল কৰা নাই অকল কেঁচাই বনাইছোঁ না ধ্ৰুৱ এতিয়া হ'ল ভাত খাম এইখিনি কচ মাছ আৰু এইটো উঠনিৰ চাটনি চালো আৰু অহাকালি ডিউটি আছে বুলি জোতাটো চাফা কৰিছোঁ এইটো চেৰিটো লগাইছোঁ এইখিনি ক'লা কৰি পেলাই চকচকীয়া বনাম মানে আৰু আমাৰ ধ্ৰুৱদাও ব্ৰাছ মাৰি আছে এই কি এইখিনি এজন ইউটিউবাৰ অঁ ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব লাইক কৰিব কমেণ্ট কৰিব